21 এপ্ৰিলৰ পৰা অসমত কি কি সেৱা আৰম্ভ হ'ব লক্ষ্য কৰক। 21 এপ্ৰিলৰ পৰা লকডাউনৰ শিথিলতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰিছে কিছু নীতি নিৰ্দেশনা। অসম সচিবালয়ৰ কাম-কাজ 21 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব। জৰুৰী অৱস্থাৰ বাহন ড্ৰাইভাৰ আৰু এজন যাত্ৰীৰে চলাচল কৰিব পাৰিব যান-বাহনসমূহ। পথ জলসিঞ্চন ভৱন ঔদ্যোগিক প্ৰকল্প নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব পাৰিব জনসাধাৰণে। গাঁৱত থকা ইটা ভাটা শ্ৰমিক থাকিব পৰা সুবিধাৰে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব পাৰিব। কৰ্মচাৰীক সামাজিক দূৰত্ব মানি অনা-নিয়া কৰিব পাৰিব। মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰিয়েল ইষ্টেট য'ত কৰ্মচাৰী থকা সুবিধা আছে সেইসমূহো মুকলি কৰা হৈছে। কাঠমিস্ত্ৰী গ্ৰামাঞ্চলৰ উদ্যোগ খোলা থাকিব অসমত। স্বনিয়োজিত সেৱা যেনে ইলেক্ট্ৰিচিয়ান, মটৰ মেকানিক, প্লাম্বাৰ আদিও মুকলি কৰি দিয়া হৈছে। আবদ্ধ হৈ থকা লোকৰ বাবে লজ, হোটেল ইত্যাদিও খোলা হ'ব। কোল্ড ষ্টৰেজ, ৱেৰহাউচ, প্ৰাইভেট ছিকিউৰিটিৰ ছাৰ্ভিচ খোলা দিছে অসমত। কমন ছাৰ্ভিচ চেণ্টাৰ, ই-কমাৰ্চ কোম্পানী কুৰিয়াৰ ছাৰ্ভিচ খোলা দিব। অৰ্থাৎ ফ্লিপকাৰ্ট, এমেজন আদি কোম্পানীটো কাম কৰিব পাৰিব অসমৰ জনসাধাৰণে। IT আৰু IT সংলগ্ন সেৱাও আৰম্ভ হ'ব 50% কৰ্মচাৰীৰ সৈতে। ছপা ইলেক্ট্ৰনিক মাধ্যম সম্প্ৰচাৰ DTH কেবল সেৱাসমূহো মুকলি কৰি দিয়া হৈছে অসমত। হোম ডেলিভাৰীৰ উৎসাহ যোগাব প্ৰশাসনে। পশুখাদ্যৰ দোকানো খোলা থাকিব অসমত। গেলামালৰ দোকান, ফল-মূল, গাখীৰ, মাছ, মাংস আদিৰ দোকানো খোলা দিব অসমত। অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান দোকান, ৰেচনৰ দোকানো কৰিব পাৰিব সাধাৰণ জনতাই। ট্ৰাক মেৰামতি আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ধাবাসমূহ খোলা দিয়া হ'ব। ড্ৰাইভাৰসকলৰ থাকিব লাগিব বৈধ ড্ৰাইভিং লাইচেন্স। 2জন ড্ৰাইভাৰ, 1জন হেণ্ডিমেন থাকিব পাৰিব ট্ৰাকত। সামগ্ৰী কঢ়িয়াবলৈ যোৱা খালী ট্ৰাকৰ চলাচলো মুকলি কৰি দিয়া হ'ব অসমত। সকলো ধৰণৰ ৰেহাইপ্ৰাপ্ত সামগ্ৰী কঢ়িওৱা ট্ৰাকসমূহো খোলা দিয়া হ'ব। পৌৰ নিকায়, নিগম, টেলিকম, ইণ্টাৰনেট আদি সেৱাসমূহো অসমত মুকলি কৰি দিয়া হ'ব। পেট্ৰল, ডিজেল, কেৰাচিন ডিপু, শক্তিখণ্ড ডাকঘৰো খোলা থাকিব অসমত। তেল, গেছ, উদ্যোগ, পৰিবহণ, বিতৰণ, ভাণ্ডাৰ এইসমূহো খোলা দিয়াৰ কথা কেন্দ্ৰীয় চৰকাৰে উল্লেখ কৰিছে। আৰু MGNৰেগাৰ কাম, জলসম্পদ, জলসিঞ্চনৰ সকলো কাম আৰম্ভ কৰিব পাৰিব জনসাধাৰণে। সকলো ধৰণৰ পেঞ্চন সেৱা, অংগনবাদী সংলগ্ন কামসমূহো খোলা দিয়া হ'ব। জ্যেষ্ঠ নাগৰিকৰ গৃহ, নাৰী গৃহ, বিধৱা গৃহ, নিৰীক্ষণ কেন্দ্ৰ সকলো খোলা দিয়া হ'ব। বেংক, ATM, বীমা, শিশু গৃহ, বিশেষভাৱে সক্ষম লোকৰ গৃহ খোলা থাকিব। মৎস্য পালন আৰু সংলগ্ন কাম-কাজসমূহো খোলা দিয়া হ'ব 21 এপ্ৰিলৰ পৰা। পশুপালন, দুগ্ধ উৎপাদন, হাঁহ কুকুৰা পালন আদিও আৰম্ভ কৰিব পাৰিব সাধাৰণ জনতাই। চাহ, ৰবৰ আদি 50% কৰ্মীৰে চলিব কাম। 50% লোকে কাম কৰিব পাৰিব চাহ বাগানত। সকলো কৃষি উদ্যানৰ সৈতে জড়িত কাৰ্যসমূহ সাধাৰণ জনতাই কৰিব পাৰিব বুলি কেন্দ্ৰীয় চৰকাৰে উল্লেখ কৰে। নেচাৰপেথী উনানী সেৱা আৰম্ভ হ'ব অসমত। কৰোনা সংক্ৰমিত অঞ্চলত প্ৰযোজ্য নহ'ব সেৱাসমূহ, যাতে তেওঁলোকে কৰোনাৰ পৰা নিজকে হাত সাৰি থাকিব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰক, কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব যাতে আমি দিয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে চাবলৈ পায়।